নমস্কাৰ সকলোলৈকে। এতিয়া এটা বাজিছে আৰু মই মোৰ সৰু ল'ৰাটোক স্কুলৰ পৰা নিবলৈ আহিছোঁ। আচলতে বহুত লৰালৰি নিচিনাই হৈছে। তাক লৈ এতিয়া আমি শিঙৰি মন্দিৰলৈ যাম। বহুত দিনৰ পৰাই ভাবি আছিলোঁ মন্দিৰলৈ যাম বুলি, কিন্তু যোৱাহে হোৱা নাছিল। এওঁৰ হঠাতে আজি ঢেকীয়াজুলি যাব লগা হোৱাৰ কাৰণে আমিও মন্দিৰলৈ যোৱা প্ৰগ্ৰেমটো তেনেকৈ মিলাই ল'লোঁ। ডাঙৰ ল'ৰাটোক লৈ নাযাওঁ, তাক জেঠাইকৰ ঘৰতে থৈ যাম। সি স্কুলৰ পৰা আহোঁতে বহুত দেৰি হয় কাৰণে তাক জেঠাইকৰ ঘৰতে থৈ যাম। এতিয়া ব'লক আমাৰ লগত গৈ থাকোঁ। বেবীক স্কুলৰ পৰা বাহিৰে লৈ আহিলোঁ তাৰ কাৰণে মই অকণমান পোলাও বনাই লৈ আহিছিলোঁ। আৰু সি গাড়ীতে কাপোৰ কানি সলাই ধুনীয়াকৈ পোলাও খাই আছে। চাহ বাগান বুলি লিখি থোৱা আছে, সেইফালে সোমাই আহিব। এইটো নেকি 30 লিখা আছে না এইটো। এওঁ আচলতে ডক্তৰ এজনৰ ঘৰলৈ আহিছে ঢেকীয়াজুলিত। আমি এতিয়া আহি ডক্তৰ ছাৰৰ ঘৰ পালোহি। ইমান ধুনীয়া পৰিৱেশৰ মাজত, বাগানৰ মাজত ছাৰৰ বাংলাটো আছে, দেখিয়ে ভাল লাগি গৈছে। মন্দিৰলৈ যাব লগা আছিল কাৰণে আমি ছাৰৰ ঘৰত বেছি সময় নবহিলোঁ। আৰু এতিয়া আমি ৰাস্তাৰ দুয়োফালে বাগানৰ ধুনীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ। চাকি জ্বলাব পাৰি, চাকি বোলো জ্বলাব পাৰি। আমি আহি মন্দিৰ পালোহি আৰু চাকি জ্বলাবৰ কাৰণে যোগাৰখিনি লৈ লৈছোঁ। আমি এতিয়া ইয়াতে চাকি জ্বলালোঁ আৰু চাকি জ্বলাই থাকোঁতেই বান্দৰে আহি মাৰ থালিৰ পৰা প্ৰসাদ লৈ গুচি গ'ল। বহুত বেছি উৎপাত ইয়াত বান্দৰৰ। এয়া চাওক, বান্দৰে ইমান ধুনীয়াকৈ বহি লৈ প্ৰসাদ খাই আছে। ইয়াতে গোঁসাই পানীৰ মাজত গুপ্ত অৱস্থাত থাকে বাবে এই মন্দিৰভাগক গুপ্তেশ্বৰ মন্দিৰ বুলি কোৱা হয়। গেটখন তেতিয়া ছাইডত আছিলে। আমি মন্দিৰৰ পৰা উভতি আহি ডাঙৰ বাইদেউৰ ঘৰ পালোহি আৰু ইয়াৰ পৰাই ডিপুক লৈ আমি চিধা ঘৰলৈ যাম। এই বেচেৰা শুয়ে আছিল জেঠুৱেকৰ লগত, তাৰ টোপনি ভঙাই নাই। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে, আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে